বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। চাইনিকাছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি আপোনালোকে দেখিলে চিটি চেণ্টাৰ গ'লোঁ, মেলিলোঁ, ফুৰিলোঁ। এতিয়া ফাইনেলি আমাৰ যাবলৈ টাইম হৈ গ'ল, যিহেতুকে আমি পূজা চাবলৈ আহিছিলোঁ। চ' পূজা চোৱা আমাৰ হোৱা নাই। চ' পূজা আজি চাম, কাইলৈ ঠিক নাই, কালি যাবও পাৰোঁ যোৰহাট, এতিয়ালৈকে চিয়'ৰ হোৱা নাই। চ' এতিয়া আজি যাম, মাহীকো লৈ যাম। মই কৈছিলোঁ মাহী এতিয়া আমি যাম খ্ৰীষ্টান বস্তিত সোমাম, মাহীৰ এপাৰ্টমেণ্টত সোমাই মেলি কিনে তাৰপিছত মাহীক ল'ম, তাৰপিছত আমি শুৱালকুছি যাম আকৌ। চ' এতিয়াৰ পৰা আপোনালোকে শুৱালকুছি ব্লগ পাই থাকিব। কালিতো আমি চিটি চেণ্টাৰ ব্লগ দিলোঁৱেই, এদিনৰ কাৰণে আহিছিলোঁ। চ' ইয়াত গুৱাহাটীত তাৰপিছত এতিয়া আজি শুৱালকুছি যাম, শুৱালকুছিৰ পৰা আজি ব্লগ পাই থাকিব। এতিয়া মই আপোনালোকক দেখাব লৈছোঁ 100 বছৰ পুৰণি এটা মন্দিৰ। আমাৰ ঘৰৰ ওচৰতে এই মন্দিৰটো স্থাপিত কৰা হৈছিলে 100 বছৰ আগতে, আৰু বহুত পুৰণি মন্দিৰ। মন্দিৰটোৰ নাম হৈছে বাগেশ্বৰী মন্দিৰ। চ' এয়া বহুত বাগেশ্বৰী থান, একচুৱেলি মা বাগেশ্বৰী থান। চ' এই মন্দিৰটো বহুতেই মানে হেৰি মন্দিৰ আৰু মানে বহুতখিনি ইয়াত মানে বিশ্বাস কৰোঁ যে বহুতখিনি ইয়াত আপুনি যি মানে মনোকামনা পূৰণ কৰে সেইটো হ'বই। আৰু বহুত এই মন্দিৰ আমি সৰুৰ পৰাই ইয়াতে আহিছোঁ, দেখিছোঁ। তাৰপিছত ইয়াত পূজা পাতলো হয়, বহুত নৱৰাত্ৰি হয়। চ' সেই তাতেই মানে বহুত ভাল লাগে নৱৰাত্ৰি কেইদিন। এতিয়া মাহীৰ এপাৰ্টমেণ্ট আহি পালোহি, আৰু এপাৰ্টমেণ্ট আহি ফ্ৰেছ ফ্ৰেছ হ'লোঁ অকণমান, যিহেতু মানে পূৰা গৰম। চ' সেইটো কাৰণে পূৰা অকণমান পূৰা ঘামি গৈছিলোঁ। তাৰপিছত ফ্ৰেছ ফ্ৰেছ হৈ মেলি এতিয়া মাহীক লৈ যাম আমি শুৱালকুছিলৈ। ইয়াতে বহি আছোঁ ধুনীয়াকৈ, একদম বিচনাত এতিয়াও বহি আছে পূৰা, কথা পাতি পাতি আমি বহি আছোঁ। তাৰপিছত আমি এতিয়া হেৰি যাম। চ' এতিয়া মই ভাবিছোঁ এইটো জাৰ্ণি আপোনালোকক মানে কি ব্লগ হিচাপে মই এইখিনি নেদেখাওঁ, যিহেতু বহুত গৰম। যেনে তেনে মই মানে শুৱালকুছি পাম, তাৰপিছত শুৱালকুছি পাই মই ব্লগ ষ্টাৰ্ট দিম। হয়তো একেবাৰে গধূলিও ষ্টাৰ্ট দিব পাৰোঁ, কাৰণ কেলৈ একেবাৰে পূজা ফুৰিব গ'লে মই ব্লগটো ষ্টাৰ্ট দিম। ভাবিছোঁ যে এতিয়া ব্লগটো মই কণ্টিনিউ নকৰোঁ, ইয়াতে মই ষ্টপ কৰিছোঁ, আৰু কৰিম কণ্টিনিউ একেবাৰে শুৱালকুছি গৈ লওঁ, তাৰপিছত গধূলি পূজা ফুৰিব গ'লে একেলগে মাহীহঁতৰ লগত। চ' তেতিয়া মই ব্লগ আকৌ কণ্টিনিউ কৰিম। চ' আহিছোঁ, আপোনালোকে দেখিলে দেউলাই নাচি আছিলে। চ' সেইখিনি মই কেপচাৰ কৰিব চেষ্টা কৰিলোঁ। বেছি ওচৰলৈ যোৱা নাই, ভয় লাগে মোৰ, চ' সেইকাৰণে নাই যোৱা। তাৰপিছত এয়া আমাৰ লগত গুণগুণো আহিছে, মোৰ মামা ছোৱালী হয়, তাইও আহিছে। তাৰপিছত এতিয়া আমি অলপ ফুৰোঁ গোটেইখিনি। ত' কাইলৈ ভালকৈ ফুৰিম, মানে আজি মাহী কাইলৈ যাব যে গুৱাহাটী, সেইকাৰণে আজি আহিছে। ত' কাইলৈও ফুৰিম মাহীহঁতৰ লগত। অৱস্থা কি হৈছে চব, পূজা চাবলৈ আহি গুণগুণৰ কোলাত তুলি ল'বলগীয়া হৈছে।
গোটেই চেণ্ডেল ছিঙিলে বেচেৰীজনী, সেয়া চেণ্ডেল ছিঙি। তাৰপিছত এতিয়া কোলাত তুলি ল'বলগীয়া হৈছে, উপায় নাই, ময়ো নোৱাৰোঁ তাইক উঠাবলৈ। তাৰপিছত এতিয়া আৰু অলপেই আছে বাৰু ঘৰলৈ, তাৰপিছত এনেকৈ যাব লাগিব আমি। আপোনালোকে লাষ্ট ব্লগত দেখিলে যেন গুণগুণৰ চেণ্ডেল ছিঙিছিলে। তাৰপিছত আৰু ব্লগ কালি কণ্টিনিউ নকৰিলোঁ। তাৰপিছত ব্লগ কণ্টিনিউ নকৰিলোঁ কাৰণ পূজাৰ পৰা আহি ভাগৰ লাগিলে। তাৰপিছত কালি জন্মাষ্টমীও আছিলে। চ' জন্মাষ্টমীত তেনেকৈ মানুহ চানুহ আহিছিলে। চ' মোৰ কৰিবলৈ একদম মন নগ'লে, ভৰি চৰি বিষাই আছিলে। চ' পূৰা ৰেষ্ট ল'লোঁ আৰু ভিডিঅ' এডিটিং কৰিলোঁ। তাৰপিছত এতিয়া বহি আছোঁ, উঠিলোঁ। আজি নেক্সট ডে হয় আৰু আজি উঠি মেলি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ, মেগী খালোঁ। তাৰপিছত এতিয়া গুণগুণ বহি আছে মোৰ ওচৰত। তাৰপিছত ভাবিছোঁ ব্লগটো আজি এণ্ড কৰি দিওঁ এতিয়া ইয়াতে। আৰু ইয়াৰ পাছত আমি গধূলি আজি পূজা ফুৰিবলৈ যাম। মোৰ মাহী দুজনী আহিছে, মোৰ মাৰ মমায়েকৰ ছোৱালী হয়। মাহী দুজনী আহিছে। মোৰ নিজৰ মাহী আজি ৰাতিপুৱা গ'লগৈ গুৱাহাটী। চ' বেয়া লাগি আছে, তেওঁৰ ছুটি নাই যিহেতু। চ' মোৰ মাৰ মমাৰ ছোৱালী দুজনী আহিছে আৰু সেই দুজনী মোৰ মাহীয়ে হয়। চ' আজি সেই মমাৰ ছোৱালী মানে কি ককাৰ ছোৱালী দুজনীৰ লগত আমি পূজা ফুৰিবলৈ যাম। চ' এতিয়া মই মাহীক লগ কৰিবলৈ যাওঁ। চ' এতিয়া লগ কৰিব যোৱা এইখিনি আপোনালোকে নেক্সট পাৰ্টত পাব, মানে নেক্সট ব্লগত। একেলগে মই নিদিওঁ। চ' ঠিক আছে তেনেহ'লে নেক্সট ব্লগৰ কাৰণে আপোনালোকে ৰখিব লাগিব অলপ। তাৰপিছত আজি পূজাটো অলপমান ভাল হ'ব, যিহেতু আজি লাষ্ট পূজা, মনসা পূজা। চ' সেইটো কাৰণে ভাবিছোঁ আজি ব্লগটো ইয়াত এণ্ড কৰি দিওঁ। নেক্সট ব্লগ আপোনালোকে চাব। চ' ঠিক আছে তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।